Good morning friends. কি খবৰ আপোনালোকৰ আশা কৰিছো সকলোৱে নিশ্চয় ভাল ইমান কোলি পৰিছে চক না ইমান ঠাণ্ডা লাগিছে ন আজি একদম শুই উঠি আহিবলৈ মন যোৱা নাছিলে বাৰু জিন হ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল বৰ্ণালী গগৈলৈ আৰু আশা কৰিছো আপোনালোকে এই ভিডিঅটো চাই ভাল পাব আৰু শেষলৈকে চাব আৰু এতিয়া এক গিলাচ গৰম পানীৰে আজিৰ দিনটো মই আৰম্ভ কৰি দিছো আৰু এতিয়া চাহটা খাই মেলি আজৰি হলো অলপ পাছত প্ৰায় 9টা মানে বাজিলেগে নেকি এতিয়া আৰু এতিয়া মই বনাবলৈ লৈছো পিঠাগুৰি আৰু এয়া পিঠাগুৰিত জুকন হৈ নিমখ আৰু পানী এইবিলাক দি লৈছো বাৰু তাৰ পিছত পিঠাগুৰিয়ে পিঠা বনাম এটো আমিখিনিয়ে মানে আমাৰ ওচৰে পাজৰে আৰু হেতু এৰিয়াত প্ৰায় ভুৰভুৰি পিঠা বুলি কয় আনত কি কয় নাজানো বাৰু এনেকি ঘুলি লৈছো একেবাৰে সহজ মানে তেলও বেছি প্ৰয়োজন নাই আৰু একদম মানে সহজতে পটককে সিজি যায় আৰু এতিয়া মই অকণমান তেল আৰু এনে হানি লোৱাৰ দৰে হানি লৈছো তেল নিদিলেও হয় আসলতে কিন্তু লাগি ধৰে যেহেতু কেতিয়াবা লাগি ধৰা চান্সটো থাকে কাৰণে মই অকণমান তেল লগাই লৈছো এনেকে হানি লৈ আৰু এটো সাইডে হিজিলে যেতিয়া এটো সাইডে উল্টাই দিলে আৰু হৈয়ে যায় পটককৈ হয় খাবলৈও খুব বেছি ভাল লাগে আৰু এইবিলাক মানে দেহৰ কাৰণেও একোৱে ক্ষতিকাৰক নহয় ৰাতিপুৱাই যদি আপুনি খাই দিয়ে নহয় মানে একোৱে দিগদাৰি নকৰে সেইকাৰণে এনেকুৱাবিলাক খাবলৈ পালে আসলতে ভাল হয় আৰু আমি এতিয়া পুৰি ৰুটি যিকোনো খাই দিও গেছৰ সমস্যা থকা বিলাকৰ আসলতে গেছ হোৱাৰ চান্স থাকে কিন্তু এইবিলাক খালে একোৱে নহয় আৰু এয়া এতিয়া মই আলু ভাজি বনাই দিছো আলু একেবাৰে সিম্পল অকমান পিয়াজ দিছো একোৱে দিয়া নাই কাৰণ ৰাতিপুৱা ইমান মছলা খাই দিলে বেয়া হৈ যাব নহয়নে কাৰণে ইয়াত ভাগ কৰি লৈছো এতিয়া আমাৰ তিনিজনীলে দেউতাক দিলো বাৰু খালে এতিয়া লৈছো লগতে আলু ভাজি লৈছো আৰু এতিয়া এটো খাই দিলে আৰু পেটটো গহীন হৈ থাকে একেবাৰে দুপৰীয়া ভাত খালি হৈ যায় আৰু ইয়া মোৰ ৰেডি হৈ গল একদম হেলথৰ কাৰণে বিৰাট বেছি ভাল বস্তু পাৰিলে সকলোৱে খাবলৈ চেষ্টা কৰিব লাগে আৰু এটা কল এটাও লৈ লৈছো লগতে আৰু ইয়া মোৰ খানা ৰেডি ইয়া টিপৰ ব্ৰেকফাষ্ট তেন্তে এতিয়া মই খাই লওঁ আৰু এয়া খাই লৈছো এতিয়া আৰু চিন্তা নাই পেটটো পাতলা হৈ থাকে একেবাৰে ভোকো কমি যাব আৰু মানে পটককে হজমো হয় বাৰু একোৱে টেনচন নাই গতিকে আপোনালোকো যদি পাৰে এনেকুৱা খাবলৈ চেষ্টা কৰিব একদম বহুত বেছি ভাল খায়ে বাৰু বহুতে তথাপি মানে কৈছো যিবিলাকৰ গেছৰ সমস্যা তেওঁলোকৰ কাৰণে মানে বহুত বেছি ভাল খাই বৈ হৈ গ'ল এতিয়া এইবিলাক অলপ টেঙা জলকীয়া এইবোৰ ৰ'দত দি থৈ দিছো শুকুৱাই থৈছো আচাৰ থবলৈ এতিয়া ৰ'দতে দি দিও এনেকে সেইবিলাক আমাৰ পোৱালীকেইটাই জলফাই পাৰি আছে গোটেই চোতাল বেয়া কৰি দিছে ইয়াতে লেতেৰা কৰি দিলা জলকীয়া কেইটামান শুকুৱাইছো আৰু এনেকে ইয়াত গোলনেমু ভৰাই থৈ দিছো এইবোৰ নিমখত কেতিয়াবা পেট চেট কামুৰিলে দৰকাৰ হয় আৰু কি কৰিছা উঠিবা নি গছত উঠিবা নি উঠিবা হে গছত উঠিবা কেনেকে উঠিবা এইটো পৰিলে পৰিলা এইজনী আমাৰ আৰাধ্যা বা ভাইটিৰ লগত খেলিবলৈ আহিলে হাই কৈ দিয়া আকৌ আৰাধ্যা কি হ'ল তাৰ পেনটো তললৈ গ'লগৈ 2 hours later. Hey guys, গা চা ধুই আজৰি হৈ গলো আৰু এতিয়া এনে অকনমান ৰ'দতে বহিলো তাৰ পিছত কাপোৰ চাপোৰ অকনমান হেভি ধুবলৈ আছে সেইখিনি ধুই লওঁগে তাৰ পৰাটো ভাত খাবলৈ হ'ব ভাত চাত খাই আজৰি হৈ মেলি আকৌ লগ পাই আছো আৰু
এইফালে বন্ধাকবি ভাজি আৰু এতিয়া খাই বৈ আজৰি হৈ লওঁ তেন্তে An hour later. আমাৰ ধুনমানো বাবা ধুনমানো বিয়ালে ওলালে দে চা চা তোমাক দেখাই দিম ধুনু ধুনু জোতা দেখাই দিয়া সেইবোৰ নকৰে বদমাছ নকৰে এইফালে জোতা দেখাই দিয়া এইফালে টাটা কৰি আহা এইফালে টাটা কৰি আহা বাবা পালেহি নতুন জোতা নতুন জোতা পিন্ধি আমাৰ পোৱালি উৎপাত বিয়ালৈ যাওঁ হ'ব দিয়া এইফালে চোৱা মোবাইল চোৱা মোবাইল চোৱা তো আমি যাম বিয়ালৈ আজি একচুৱেলি মই বিয়ালৈ নাযাওঁ বাৰু মা যাব ইয়াৰ মাক যাব আমাৰ ধুনমানো যাব তো ক'ত গ'ল আমাৰ ৰাইজবিলাক এতিয়া ওলাই মেলি ৰেডি হৈ আছে আমি চাওঁ এইফালে আমাৰ ৰাইজ ওলাই ৰেডি হৈ গ'ল এইফালে একদম ধুনীয়া লাগিছে দেই আজি মইহে থাকি যাম আৰু ঘৰতে এয়া আইতা নাতি বহু ধুনীয়া চেণ্ডেল নাই পিন্ধা চেণ্ডেল পিন্ধিবলৈ আছে ধুনীয়া লাগিছে মেকআপৰ জোৰতে মাৰি চাই ফুটনি কেনেকুৱা লাগিছে মাহঁতক ক'ব দেই আপোনালোকে কমেণ্ট কৰি জনাব আৰু মই ঘৰ ৰখীয়া আৰু ন এতিয়া ওচৰতে বিয়া বেছি দূৰ নহয় বাৰু তেতিয়া টমটমতে যাব টমটম দাদা আহি পাই গ'লহি এতিয়া আমাৰ ৰাইজ টমটমত বহিলেহি এইফালে চাওঁ মোবাইললৈ চা ভাল লাগিছে কৈ দিয়া একদম গাড়ীত যাবলৈ পালে বেলেগ চখ পায় খুব ভাল পায় এইফালে মাহঁত কেনি গ'ল ওলাই মেলি আহিছে আৰু আমাৰ ওলাই মেলি ৰেডি হৈ গ'ল ন যাব আৰু তেতিয়াহ'লে বাই আকৌ পিছত লগ পাই আছোঁ আৰু এতিয়া সিহঁতিতো গ'লেই ঘৰতে দেউতা আৰু মই আছোঁ মই এতিয়া এই বাচন অলপ আছে ধুই মেলি লওঁ যি কাম আছে পটাপট কৰি লওঁ তাৰপিছত আকৌ পিছৰখিনি আপোনালোকক দেখুৱাই আছোঁ চাই যাব 2 hours later. আৰু এতিয়া ইহঁতি বিয়া খাই আহি পাই গ'লহি আৰু ইয়াৰ বৰমাও গৈছিলে লগতে আৰু গোটেইকেইজনী আহি পাই গ'লহি বিয়া চিয়া খাই পোৱালি যি উৎপাত এয়া দেখিছেনে বাৰু তাৰ নামি আহিবলৈ ইচ্ছাই নাই আৰু বৰমা এতিয়া আমাৰ ঘৰতে সোমাইছে অকণমান বহিব আৰু তাৰপিছত লাহেকৈ ঘৰলৈ যাব তো হেল্ল' এভৰিৱান এতিয়া মানে সন্ধিয়াই হ'ব আৰু অকণমান সময় আছে এতিয়া ৰাস্তাতে অকণমান খোজকাঢ়ি ওলাই দিছোঁ এইফালে মা গ'ল বৌ গ'ল ময়ো যাওঁ বাৰু সেইটো চাইডে যাওঁ এতিয়া ভিডিঅ'টো ইয়াতে আৰম্ভ কৰি দিছোঁ আকৌ এতিয়া অকণমান খোজকাঢ়োঁ গধূলি সময়ত এনেকৈ ওলাই দিলে অকণমান আৰু ভাল লাগে আৰু আজিৰ দিনটো মানে এনেকৈ আৰু ঘৰতে গ'ল এইফালে দেখিছেনে একদম গোটেই পথাৰ সেইটো আমাৰ ঘৰটো আৰু এইফালে সন্মুখত পথাৰ একদম ইমান ভাল লাগে এনেকুৱা দিনত চাওকচোন চবফালে একদম সোণালী কালাৰ ভাল লাগে ন এনেকুৱা দিনকেইটাত আৰু দাই মেলি দিব আৰু চব খালী হৈ যাব তো এতিয়া আমি খোজকাঢ়োঁ আৰু ভাবিছোঁ ভিডিঅ'টো ইয়াতে সামৰিম আৰু আপোনালোকে আজি ভিডিঅ'টো ছেকেণ্ড কাপ পালে প্লিজ কমেণ্ট কৰি জনাব আৰু যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু এইফালে আমাৰ মুনু আহিলে হাই কৈ দিয়া আকৌ কি হে আকৌ মই ভিডিঅ' মোৰ ভিডিঅ'টো চাব দেই বুলি কৈ দিয়া আকৌ হা কেলৈ নোকোৱা তো বাই